হাই ফ্ৰেণ্ডছ, আজি মই ৰঙালাও গুটি চাটনি এটা আপোনালোকক দেখাম। এনেদৰে বনাই লৈছোঁ। ৰঙালাও গুটিখিনি মই ভালদৰে ধুই অলপ শুকুৱাই এনেদৰে তেল এড নকৰাকৈ ভাজি লৈছোঁ। তাৰপাছত মই মিক্সিত দিছোঁ। এতিয়া এইখিনি ৰচুন দিছোঁ, কেঁচা জলকীয়া দিছোঁ, নিমখ দিছোঁ আৰু ধনিয়া পাত দি ল'ব আপোনালোকে, মোৰ নাছিলে। আৰু এইখিনি এনেদৰে অলপ শুকানকৈ পিচি ল'লোঁ। তাৰপাছত অলপ পানী এড কৰিম। পানী এড কৰাৰ পাছত এনেকুৱা হৈ গ'ল, একদম মিহি হৈ গৈছে। খাবলৈও বৰ ধুনীয়া। ইয়াত ৰঙালাও গুটিত বহুতো জিংক পোৱা যায়, যেনেকৈ বগা তিলতো পোৱা যায়। এইদৰে ৰঙালাও গুটি খাব লাগে, জিংক থাকে। আৰু ৰঙালাও গুটিখিনি কেতিয়াও পেলাই দিব নালাগে। কিছুমানে শুকানকৈ এনেই ভাজিও খায়। আপোনালোকে ভাতৰ লগত খায়, ৰুটিৰ লগত খায়, কেনেদৰে খাই খাব পাৰে। আপোনালোকেও বনাই খাব এনেদৰে আৰু খাই কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিল। পুনৰ লগ পাম আন এটি ভিডিঅ'ত। শেষত আপোনালোকক সকলোলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।